গাইজ মোৰ নলবাৰী ব্লগ চবে স্বাগতম জনাইছোঁ। আজি আমি যাই আছোঁ বিশ্বনাথ, মানে আমাৰ হেল্থৰ এক্সাম আছে। তো লাইক গাইজ মোৰ লগত আছে অংকুৰ আৰু আছে জয়দেৱ। তো গাইজ আমাৰ গাড়ী আহিয়ে গ'ল। তো ভিডিঅ'টো শেষলৈ চাই থাকিব গাইজ। এতিয়া ষ্টেচন আহি পালোঁ। এয়া দেখিছে এই মোৰ লগৰবিলাক যাই আছে ইফালে, এয়া যাই আছে। তো বহুত ঠাণ্ডা আৰু গাইজ এটা দুখৰ কথা কওঁ, মানে কালি আমাৰ ভাগৱত আছে। আমি ভাগৱতত কালি উপস্থিত থাকিব নোৱাৰিম আমাৰ পৰীক্ষাটোৰ কাৰণে। তো যিমান জোৰ অলপ বেয়া লাগিছে আৰু যিমান জোৰ ভাগৱত আমাৰ গাঁৱৰ। কি ভাগৱতৰ বিষয়ে কি কবি তই? কি সঁচাকৈ বহুত বেয়া লাগিছে। ভাবিব লাগে, বহুত দুখৰ কথা ন। যিটোত আমি চবতে আগবাঢ়ি যাওঁ, যিকোনো ক্ষেত্ৰত উপায় নাই আৰু নেক্সট টাইম আমি আৰু থাকিম আৰু মানে বিয়া চিয়ালিটো কথা লাগিছিল, আমি মানে নেগেলোঁ। এতিয়া যিমান জোৰ পৰীক্ষাটো যাবতো লাগিবই ধৰক। বহি আছোঁ এতিয়া, মাতো উপেক্ষা 12:15 হ'ল আৰু 25 মিনিট বাকী আছে। এয়া মোৰ লগত এই বন্ধুসকল আছে। এতিয়া ট্ৰেইন আহি আছে, এয়া দেখিছে এই ল'ৰাবিলাক এনেকৈ ৱেটিঙত আছে। এয়া লগত আছে নয়ন দা, কেনাই এয়া মোবাইল টিভি আছে। এই এটা নৱজিত, এয়া গাড়ী আহিছে এতিয়া, চব ৱেটিঙত আছে। এইবিলাক চব মোৰ লগৰে হয়। গাড়ী আহিছে আৰু বেছি নাই। গাড়ী আহিছে আৰু এয়া কেনেকুৱা মজা ফিলিং। আৰু কিমান টাইম আছে? নাই, ট্ৰেইন আহিলে আৰু যাম আৰু। তো গাইজ ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ। মোৰ চিট নম্বৰ আছে 77। চিটটো বিচাৰি আছোঁ এতিয়া। তো গাইজ এনেকৈ এতিয়া আমি বাগাতি আছোঁ। বাগাতি আছোঁ ওপৰত, ট্ৰেইনৰ ওপৰত। এইটো নন্দা, এইয়া তলত কেইজনমান আছে আৰু তলত আছে দুমণি। মই এনেকে শুই আছো। এয়া চাওক, আমি এতিয়া যাই আছো। এয়া টেম্পুত আমি টেম্পু এখন ভাড়া কৰিছো। এয়া অটো ভেন মাত্ৰ 10 টকা। এতিয়া আমি গহপুৰ আহি পালোঁ। আমি ইয়াত কিবা এটা খাই লওঁ, খাই কিনে আমি স্কুললৈকে যাম, গহপুৰ হাইস্কুললৈকে যাম। আৰু মোৰ লগত আছে দুমণি। কেনেকুৱা লাগছে? বম বম। তো ভোক লাগছে, কিবা এটা খাই লওঁ, খাই কিনে আমি যাম আকৌ। তো ভিডিঅ'টো চাই থাকিব আৰু। আমাৰ এক্সাম আহি গ'ল, এতিয়া আমি ষ্টেচনৰ গলি বুলি যাই আছোঁ। এয়া আৰু মোৰ লগত দুজনমান আছে। এয়া বন্ধু, কেনে হ'ল এক্সাম? বেয়া হোৱা নাই, ভালো হোৱা নাই, ঠিকেই আছে। তো আৰু একজন আগত যাই আছে, এইফালে আছ ন। ভিডিঅ' বনাই আছোঁ, দুই এষাৰ কৈ দিয়া কেনেকুৱা হৈছে এক্সাম? কি চেনেল? চেনেলটো হ'ব বাৰু। কেনেকুৱা হ'ল? ভাল বেয়া আৰু। ভাল বেয়া ন? তো চাকৰি ল'ব লাগিব এইবাৰ আমি। তো এতিয়া যাই কিনে ভাত পানী খাম। আমাৰ ট্ৰেইন আছে 9:30 বজাত। তো শেষলৈ চাই থাকিব ভিডিঅ'টো আৰু। আমি এতিয়া বুলি আহি আমি বগৰী গাছ পালোঁ। এতিয়া বগৰী খাম, মানে ভোক লাগছে। এয়া কি মজা বগৰী আছে। তো গাইজ এইখন হোটেলত যে দেখিছে, এইখনতে আমি আজি দুপৰীয়া ভাতটো খালোঁ। এতিয়া আমি যাম ষ্টেচনলৈকে, 9:30 ট্ৰেইন আছে। তাৰপিছত আমি ঘৰত যাম। আমি হোটেলৰ পৰা ভাত খাই কিনে আহিলোঁ। এতিয়া ইয়াত মানে গহপুৰত এখন পাৰ্ক আছে, পাৰ্কখনত আহিছোঁ। ইয়াতে মোৰ লগৰবিলাকে মানে ফটো উঠি আছে। এয়া এইটো নদী হয়, মানে নদীৰ মাজত মানে পাৰ্কখন। এয়া 3 ফটো উঠি আছে। এয়া টুটুমণি এয়া ফটো উঠি আছে। পানীটো ইমান ধুনীয়া চাফা ন, চাওক পাৰ্কখন ধুনীয়া লাগিছে। এতিয়া আমি গহপুৰৰ পাৰ্কত আছোঁ। এয়া মোৰ লগৰবিলাকে ফটো উঠি আছে। এয়া মই যাই আছোঁ, মানে দুই এষাৰ মই শুনিব বিচাৰোঁ ইহঁতৰ পৰা। মানে কেনেকুৱা এইটো নন্দা? মজা। কেনেকুৱা লাগিল বোলো? মজা লাগিল। ইয়াত কি কৰিব আহিছ? পৰীক্ষা দিব আহিছিলোঁ। নাই, পৰীক্ষা দিব আহিছোঁ ইয়াত পাৰ্কত। ফটোই মেইন ন, ফটো উঠিব আহিছোঁ আমি। এইটো নয়ন কথা পাতি আছে।
এইটো নব যাই পাম আৰু 4:30 মানত যাই পাম আমি 4:30 বাজিব আমি ৰঙিয়া যাই পাওঁতে তো গাইজ আজিলৈ ভিডিঅ'টো মানে আছিলে আৰু